আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বৰালি মাছ কেনেকৈ বনাম। মই বৰালি মাছ এয়া দেখিছে নহয়, বৰালি মাছ এয়া কিনি আনিছোঁ 3টা। একদম আজি কম ৰেটতে পালোঁ, সেইকাৰণে আনিলোঁ। আলু আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া, আজি আলু আৰু বিলাহী দি তেল দি পিনি গোটেই মাছখিনি মই ভালকৈ বৰালি মাছখিনি পানী দি দিলোঁ। আপোনালোকে নিজৰ আন্দাজমতে দিব, মই ইমান